নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আছোঁ লক্ষী পূজাত, আমাৰ কামাখ্যাৰ লক্ষী পূজাত উপস্থিত হৈ আছোঁ। আজি মই দাদা দোকানখন সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এটা আলুৰ পটেটো তেওঁলোকে বনাই কিন্তু সুন্দৰ প্ৰদৰ্শন, এটা সুন্দৰ ব্যৱসায় কৰিছে। আজি সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিম, কি বনাই মই দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে, চাব পাৰে আপোনালোকে, চাওক সুন্দৰকৈ বনাইছে তেওঁলোকে। ইয়াৰ দাম বেছি নহয়, আপোনালোকৰ 30 টকা 40 টকা কৰি আপোনালোকে আহিব পাৰে। কোনোবাই খাবলৈ যদি মন আছে, মোৰ চেনেলটোৰ যিসকল মোৰ চেনেলৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে নিশ্চয় দাদা দোকানলৈ আহিব, কাৰণ সম্পূৰ্ণখিনি তেওঁলোকে কম পৰিমাণৰ কোন দামত দি আছে। আৰু এই এখন দোকান আছে তেওঁলোকৰ দোকানখন, এই দোকানখন আপোনালোকে চাব পাৰে, কিন্তু সম্পূৰ্ণ হেৰিখিনি পাব আপোনালোকে। হেৰিখিনি চাওক, ইয়াতে আছে, ইয়াতে চাওমিন আছে। চাওমিনৰ প্লেট আপোনালোকে 40 টকা। কেইটকা চাওমিনৰ প্লেট? হাফ 30 টকা, আৰু ফুল হ'লে আপোনালোকৰ 60 টকা। আপোনালোকে আহিব পাৰে, চাওক সুন্দৰকৈ বনাইছে। মই এটা দেখুৱাই দিম আপোনালোকক, চাব পাৰিব। তো দাম হ'ল 40 টকা। আহক সকলোৱে। আমি যেতিয়া গুৱাহাটীত গৈছিলোঁ, গুৱাহাটীত খাবলৈ গৈছিলোঁ, কিন্তু এতিয়া আমাৰ ঘৰৰ কাষত আহি পাইছে। আপোনালোকে সকলোৱে আহক, কোনে কোনে খাবলৈ মন ইণ্টাৰেষ্ট আছে তেওঁলোকে নিশ্চয় আহক, কাৰণ আমি যেতিয়া গুৱাহাটীলৈ যাবলগীয়া হৈছিল এই বস্তুটো খাবলৈ, এতিয়া কিন্তু বহুত আমাৰ নিজৰ গাঁওখনত আহি পালে। আপোনালোকে সকলোৱে আহক বাৰু, মই অনুৰোধ কৰিছোঁ, সকলো ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে দাদা দোকানলৈ আহক। একদম ফাটাফাটি অফাৰ দি আছে তেওঁলোকে, খাবলৈ পূজা চাওক আৰু বস্তুবোৰ খাই যাওক, কাৰণ একদম সম্পূৰ্ণখিনি আপোনালোকে দেখিব পাৰে। চাওক এইখন দোকান চাওক আপোনালোকে। আমি যেতিয়া দীঘলী পুখুৰীলৈ খাবলৈ গৈছিলোঁ এই আলুৰ পটেটো, কিন্তু এতিয়া আমাৰ ঘৰৰ কাষত আহি গ'ল। একদম সম্পূৰ্ণখিনি চাওক। এই মিচিংটোৰে বনোৱা হয়। চাওক এই মিচিংটো আপোনালোকে কোনোবা যদি ব্যৱসায় কৰিব খুজিছে, সৰু ব্যৱসায়, তেওঁলোকে অনলাইনত পাব। আপোনালোকে এইটো অনলাইনত চাৰ্চ কৰিলে আপোনালোকে পাব। সকলোৱে অনলাইনত চাৰ্চ কৰক। কোনোবাই যদি সৰু এটা ব্যৱসায় কৰিব খুজিছে তেওঁলোকে নিশ্চয় আহক। আৰু চাওক মানুহৰ বহুতখিনি কাষ্টমাৰ আহিছে, তেওঁলোকে খাবলৈ আহিছে। আপুনি খাব, কাষ্টমাৰবিলাক আহি আছে, চাওকচোন বহুত কাষ্টমাৰ এনেকৈ আহি আছে। এইটো দাদা আছে, এইখিনি আছে দাদা। এই মিচিংটো ক'ৰ পৰা আনিছে আপুনি, ক'ব নেকি? অনলাইনত অৰ্ডাৰ দিছোঁ। অনলাইন এনে কিমান পৰে দামটো? বেছি নহয়, 1300 টকা। 1300 টকা না? কোনোবা দিন এই মিচিংটো লাগে, ফ্লিপকাৰ্টত বা এমেজনত অৰ্ডাৰ কৰক। নিশ্চয় আপোনালোকে এটা সৰু ব্যৱসায় কৰিব পাৰিব আৰু চলিব পাৰিব। পৰিয়াল এখন যিকোনো জেগাত কৰিব পাৰিব। আহক, এতিয়া আমাৰ কাষ্টমাৰ আহি আছে বাৰু গোটেইখিনি। এই দাদাই চাওমিন বনাই আছে। ভিডিঅ'টো এনামতে সামৰি মাৰিম। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। নেক্সট ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰ আহিম। বাই বাই।